আকবৰৰ পিছত কোনে দিল্লীৰ মোগল সিংহাসনত বহিছিল? জাহাংগীৰে। জাহাংগীৰৰ শাসনকালত ভাৰতলৈ অহা ইংৰাজ ৰাজদূত দুজনৰ নাম কি কি? উইলিয়াম হাকনচি আৰু ছাৰ টমাছ ৰো। জাহাংগীৰৰ পিছত কোনে মোগল সিংহাসনত আৰোহণ কৰে? শ্বাহজাহানে। সম্ৰাট শ্বাহজাহানৰ ল'ৰাকেইজনৰ নাম কি কি? দাৰা শিকোহ, ছুজা, ঔৰংজেব আৰু মুৰাদ। শ্বাহজাহানৰ পিছত কোনে মোগল সিংহাসনত আৰোহণ কৰে? ঔৰংজেবে। ঔৰংজেবে অসম বিজয়ৰ বাবে পঠোৱা সুবেদাৰ দুজন কোন কোন? মীৰ জুমলা আৰু শায়েস্তা খাঁ। ভাৰতৰ বৈদেশিক নীতিৰ মূল সিদ্ধান্ত কি? শান্তিপূৰ্ণ সহ-অৱস্থান। পঞ্চশীল নীতিৰ প্ৰৱৰ্তক কোন আছিল? জৱাহৰলাল নেহেৰু। ভাৰতত কোনে তামৰ মুদ্ৰা প্ৰচলন কৰিছিল? মহম্মদ বিন তুঘলকে। ইতিহাস প্ৰসিদ্ধ কোণাৰ্কৰ সূৰ্য মন্দিৰটো কোনে সজাইছিল? উৰিষ্যাৰ সম্ৰাট নৰসিংহদেৱে। ব্ৰিটিছৰ শাসনকালত দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হয়? 1911 চনত। ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ বাগানখনৰ নাম কি? কাকজান, অসমৰ যোৰহাট জিলাত অৱস্থিত। বৰ্তমান ভাৰতীয় শিক্ষা পদ্ধতি কাৰ অৱদান? লৰ্ড ডেলহাউছিৰ। তুঘলক বংশৰ প্ৰতিষ্ঠাতা কোন? গিয়াছুদ্দিন তুঘলক। খিলিজী বংশৰ প্ৰতিষ্ঠাতা কোন? জালালুদ্দিন খিলিজী। ধন্যবাদ দৰ্শকসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে। যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মতামত আগবঢ়াই আমাক আৰু অধিক ভিডিঅ' বনোৱাত উৎসাহ যোগায় যেন। ধন্যবাদ।